হেল্ল' এভৰিৱান নমস্কাৰ মোৰ অন্য এটি ৰেচিপিৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ নাৰিকলৰ চিৰা ৰেচিপি আৰু বহু সংখ্যক মানুহে নাৰিকলৰ চিৰা বনাব জানে আৰু যিসকলে নাজানে ভিডিঅ'টো তেওঁলোকৰ বাবে প্ৰথমতে মই এটা নাৰিকল কাটি লৈছোঁ আৰু নাৰিকলৰ কলা বাকলিবোৰ মই গুচাই ল'ম আৰু বাকলিবোৰ গুচোৱাৰ পাছত এখন ৰুকনিৰ সহায়ত এইখিনি ৰুকি ল'ম আমি যিখন গাজৰ মূলা ৰুকিবৰ বাবে ব্যৱহাৰ কৰোঁ সেই ৰুকনিখনেৰে এনেদৰে দীঘলকৈ ৰুকি ল'ব আৰু কটাৰী বা চুৰিৰে সৰুকৈ কাটি ল'ব পাৰে কিন্তু এনেকৈ কাটিলে বহুত দেৰি লাগি যায় আৰু ৰুকনি হ'লে সোনকালে হৈ যায় আৰু এইখিনি এনেদৰে মই ৰুকি ল'লোঁ এতিয়া মই এই নাৰিকলখিনিৰ পৰা নাৰিকলৰ চিৰাখিনি প্ৰস্তুত কৰি ল'ম আৰু এইখিনি বনাবৰ বাবে এটা কেৰাহী লৈ লৈছোঁ আৰু কেৰাহীটোত আধা কাপতকৈও কম পানী দি দিছোঁ আৰু ইয়াতে মই এতিয়া চেনি দিম প্ৰায় 4 চামুচ আপোনালোকে নাৰিকল অনুযায়ী চেনি দি ল'ব আৰু মিঠা বেছিকৈ খালে অকণমান বেছিকৈ দি ল'ব মই বেছি মিঠা নাখাওঁ কাৰণে অকণমান কমকৈ দিছোঁ আৰু এনেকৈ নকৰি বেলেগকৈও বনাব পাৰে নাৰিকলখিনিত একেলগে চেনিখিনি মেৰিনেট কৰি আধা ঘণ্টাৰ বাবে ৰাখি থৈ দিব আৰু তাৰপিছত পানী নিদিয়াকৈ হৈ যাব তেতিয়া তেনেকৈ বনাব পাৰে আৰু এতিয়া মই পানীখিনি ইলাচি দুটা তেতিলাই দি দিলোঁ ফ্লেভাৰটো ধুনীয়া হ'ব আৰু এইখিনি উতল অহাৰ পাছত মই এতিয়া নাৰিকলখিনি দি দিছোঁ এয়া মই নাৰিকলখিনি এতিয়া প্ৰায় 15 পৰা 20 মিনিটমান সময় ভাজি ল'ম এতিয়া মই নাৰিকলখিনি প্ৰায় পানীখিনি শুকুৱাই যোৱালৈকে ভাজি থাকিম ইয়াৰ পানীটো যেতিয়া শুকুৱাই যাব তেতিয়াহে নাৰিকলৰ চিৰা প্ৰস্তুত হ'ব আৰু এইখিনিতে কওঁ মই ভিডিঅ' চাই থকা সকলোকে বহুত ধন্যবাদ জনাইছোঁ ভিডিঅ'টি চোৱাৰ বাবে আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পালে শেষত লাইক এটা কৰি দিব আৰু নতুনকৈ চাই থকা সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এতিয়া মই এইখিনি প্ৰায় হৈয়ে গৈছে এয়া মই নাৰিকলখিনি প্ৰায় 20 পৰা 25 মিনিট সময় ভজাৰ পাছত এয়া চাওক পানীখিনি শুকাই গৈছে আৰু নাৰিকলখিনি চিৰাৰ নিচিনা হৈ গৈছে এতিয়া এইখিনি সময়তে মই নাৰিকলৰ চিৰাখিনি উলিয়াই ল'ম আৰু বিহুত আপোনালোকেও অতি সহজতে এনেদৰে বনাব পাৰে একদম সহজ হয় পদ্ধতিটো আৰু নাৰিকলৰ চিৰা এনেকৈ প্ৰস্তুত কৰি ল'ব পাৰে আৰু বিহুত সকলোকে আলহী অতিথিকো খুৱাব পাৰে আপোনালোকে ভিডিঅ'টি চাই যদি ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে